গুড মৰ্ণিং বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দেওবাৰ দিনটো সকলোৰ কাৰণে শুভ হওক। ৰাতিপুৱাই গাখীৰ নাই, লাল চাহ বনাই ল'লোঁ, ভাবিলোঁ একাপ চাহ খাই লওঁ আৰু ব্ৰেকফাষ্টটো একবাৰে যোগাৰ কৰি লৈছোঁ। তাৰ মাজতো দেওবাৰ মানে বন্ধ বাৰ, গোটেই কামখিনি মাজে মাজে কৰিও আছোঁ। আৰু এফালে যাম বন্ধুসকল, আজি মনটো বহুত ভাল লাগিছে। আজি এইখিনি কাম কৰিব পাই কি কাম কৰি মনটো ভাল লাগিছে বাৰু আপোনালোকক দেখাম। তাৰ মাজতে ব্ৰেকফাষ্টখিনি কৰি ল'লোঁ। বন্ধুসকল, মই আহিছোঁ নতুন বজাৰ, বসন্তগিৰি সহায় সুফৰা বন্ধুসকল NGO, আৰু ভাবিলোঁ পুৰণা কাপোৰ অলপ দি যাওঁ। আচলতে গৰীব দুখীয়া মানুহখিনি আমাৰ এই কাপোৰখিনি পিন্ধি সিহঁতে কিন্তু বহুত ঠাণ্ডাত আৰাম পাব। তাৰ কাৰণে ভাবিলোঁ এইখিনি ঘৰত থাকিনো কি কৰিব, আৰু চিৰাগু যিহেতু ওখ হ'ল তাৰ কেইটামান কাপোৰ দি থৈ গৈছোঁ। আৰু বন্ধুসকল, আপোনালোকে যদি পাৰে আপোনালোকৰ পুৰণা কাপোৰ সেই NGOত সহায় কৰক। আৰু মই আহিলোঁ প্ৰথমে স্মাৰ্ট বজাৰত, আৰু আহি পেলাই কেইটামান শ্বপিং কৰিলোঁ। কি শ্বপিং কৰিলোঁ ভাবিলোঁ এবাৰ আপোনালোকক দেখুৱাই দিওঁ। আৰু সেয়া, আৰু তাৰ মাজতো বনাই আছোঁ, আৰু যি বনোৱাখিনি আৰু শ্বেয়াৰ নকৰোঁ। আৰু কি বনালোঁ এইখিনি বাৰু একবাৰে ভাতৰ কাঁহী ৰেডি কৰি একবাৰে দেখাম। আৰু বন্ধুসকল, বজাৰৰ পৰা কি আনিলোঁ এইখিনি ভাবিলোঁ আপোনালোকক এবাৰ দেখুৱাই দিওঁ। এইটো আছিল খেজুৰৰ পেকেট, কিচমিচ, আৰু ধূপৰ পেকেট আছিলে। আৰু বন্ধুসকল, এটা ভাল কথা, ধূপৰ পেকেটৰ লগত এটা ফ্ৰী পাইছোঁ। সঁচাকৈ মনটো ভাল লাগিছে। আৰু ফ্ৰী বস্তুটো সৰু হওক বা ডাঙৰ পাই পেলাই কিন্তু ভালেই লাগে। আৰু ধূপৰ পেকেটো নাছিলে, এইখিনি ল'লোঁ, বাটাৰ ল'লোঁ, আৰু সৰু কণ্টেইনাৰখিনি দেখি পেলাই বহুত ভাল লাগিছে। সৰু কণ্টেইনাৰো অলপ ল'লোঁ। আৰু কণ্টেইনাৰখিনি মই কি থ'ম এইখিনি বাৰু আপোনালোকক দেখাম। মূলা দি মাছ বনালোঁ, ৰৌ মাছ, আৰু ভাঙোন মাছ ফ্ৰাই কৰিলোঁ, তিতাকেৰেলা ভাজিলোঁ, আৰু ইয়াতে বেঙেনা, ৰঙালাও আৰু ফুলকবি বেচনত ফ্ৰাই কৰিলোঁ। আৰু বন্ধুসকল, মই এতিয়া কণ্টেইনাৰখিনি ধুই কৰি অলপ শুকাই ল'লোঁ। তাত ড্ৰাই ফ্ৰুটছ ৰাখিম বুলি ভাবিছোঁ। আগৰ ড্ৰাই ফ্ৰুটছৰ কণ্টেইনাৰখিনি ভালকৈ ধুই কৰি বেলেগ কামত লগাম, আৰু এইখিনিত ভাবিলোঁ ড্ৰাই ফ্ৰুটছখিনি লগাম। আগৰে আলমণ্ড আছিলে, এতিয়া খেজুৰ আৰু কিচমিচখিনি ভৰাই ল'লোঁ। বন্ধুসকল, আজি ভিডিঅ'টো চাই কেনেকুৱা পালে, ভাল লাগিলে লাইক এটা দিব বুলি আশা থাকিলে। আজিলৈ ইমানখিনিয়ে, বাই বাই।